মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয় পাঠ নম্বৰ 5 ইয়াৰ বিষয়ে অনলাইন পাঠদান কৰিবলৈ আগবাঢ়িছোঁ। আজি মই আলোচনা কৰিম বিজ্ঞান বিষয়ৰ তোমালোকৰ অম্ল, ক্ষাৰক আৰু লৱণ তাৰ সম্পৰ্কে। অম্ল, ক্ষাৰক আৰু লৱণ এইবোৰ কি বা কি বস্তু তাৰ সম্পৰ্কে অলপ আলোচনা কৰিম। ইয়াত আজি মই আলোচনা কৰিবলৈ লৈছোঁ দৈনন্দিন জীৱনত প্ৰচলন, তাৰমানে আমাৰ দৈনন্দিন জীৱনত যিবোৰ ঘটনা ঘটে তাৰ সম্পৰ্কে ইয়াত প্ৰচলন কেনেকৈ হয় সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াত কৈছে বদহজম, তাৰমানে মানুহৰ বদহজম হয়, তাৰমানে কেতিয়াবা খোৱা লোৱাৰ বেছি কম হ'লে হজম নহয়, তাকে বদহজম বুলি কৈছে। আমাৰ পাকস্থলীত হাইড্ৰক্লৰিক এচিড থাকে। আমাৰ এই যে সকলোৰে পাকস্থলীত কি থাকে? হাইড্ৰক্লৰিক এচিড এটা পদাৰ্থ থাকে। তোমালোকে অধ্যায় 2 শিকি অহাৰ দৰে ই খাদ্য হজম কৰাত সহায় কৰে, আৰু এইটো আমি কি কৈছে অধ্যায় 2 পাই আহিছোঁ যে ই আমাক কি কৰে? খাদ্যত হজম কৰাত সহায় কৰে। কিন্তু আমাৰ পাকস্থলীত অম্লৰ পৰিমাণ অতি বেছি হ'লে বদহজম হয়, আৰু যেতিয়া আমাৰ পাকস্থলীত কি কৈছে অম্লৰ পৰিমাণটো বেছি হ'ব তেতিয়া আমাৰ বদহজম হয়, তাৰমানে হজম নহয়। বদহজম কেতিয়াবা কষ্টকৰ হ'ব পাৰে, আৰু কেতিয়াবা আমাৰ বদহজমটো কষ্টকৰো হয়। এই বদহজমৰ পৰা সকাহ পাবলৈ আমি মেগনেছিয়াম দুগ্ধ, মিল্ক অফ মেগনেছিয়া নিচিনা অম্লনাশক বা অম্লনাশক এণ্টাচিড খাওঁ, আৰু এইটো আমাৰ এই বদহজমৰ পৰা আমি ৰক্ষা পাবলৈ বা হজমৰ বৃদ্ধি কৰিবলৈ আমি এণ্টাচিড খাওঁ, য'ত মেগনেছিয়াম হাইড্ৰক্সাইড থাকে, থাকে। ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে। যদি আমাৰ খুব শৰীৰত অম্ল বা পাকস্থলীত অম্ল বেছি হয়, এইটো তাৰমানে কি হয় প্ৰভাৱ, মানে যিটো বেছি সেইটো পটকৈ কমাই দিয়ে। আৰু এতিয়া আৰু এটা দিছে পৰুৱাৰ কামোৰ। পৰুৱা মানে যিকোনো এটা পৰুৱাই মানুহক কিছুমান পৰুৱাই কামোৰে আৰু বিষ আমি অনুভৱ কৰোঁ। এই পৰুৱাৰ কামোৰটো কেনেকুৱা হয় এইটো কৈছে পৰুৱাৰ শুঙত ফমিক এচিড থাকে। পৰুৱাৰ শুং যিটো দি আমাক কামোৰে বা তাত এটা শুং থাকে, এইটোত কি থাকে? ফমিক এচিড থাকে। পৰুৱাই যেতিয়াই